হাই ফ্ৰেণ্ড, আমি আজি যাবলৈ ওলাইছোঁ এডোখৰ বহুত ধুনীয়া ঠাইলৈ। চৰাইদেউ জিলাৰ অন্তৰ্গত কানুবাৰী বালিজান গাঁৱৰ হয়তো চৰাইদেউ জিলাতো এনেকুৱা এডোখৰ ধুনীয়া ঠাই নোলাব। আমি আপোনালোকক আজি গোটেই এই ধুনীয়া পৰিৱেশটো দেখুৱাম। লগতে আপোনালোকক সকলোকে আমাৰ চেনেলটোলৈ লগতে ভিডিঅ'টোলৈ স্বাগতম জনাই আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক এয়া আমি বাইকত তিনিওটা উঠি লৈছোঁ। এডজাষ্ট হৈছে তাৰপিছতে আমি ৰবৰ ফাৰ্মখন পামগৈ। বৰ্তমান আমি ৰবৰ ফাৰ্মলৈ গৈ আছোঁ। হয়, এয়া ৰবৰ ফাৰ্মলৈ গৈ আছোঁ আমি। এফালে মানে মানুহৰ জনবসতিও আছে, কিন্তু আমি পথাৰৰ এটি ৰাস্তা সৰু ৰাস্তাৰ মাজেৰে গৈ আছোঁ। চৰ্টকাট হয়, সেইপিনি গৈ আছোঁ। ইয়াৰ পৰা কিমান দূৰ হ'ব দাদা? মোটামুটি আধা কিলোমিটাৰমান হ'ব, পামগৈ আৰু এতিয়া আমি। হয়, বেছি দূৰ নালাগে, ইয়াৰ পৰা আধা কিলোমিটাৰমান হ'ব কৈছে। লৈছে আমি আহি পিনি এয়া ৰবৰ ফাৰ্ম পাইছোঁহি। ধুনীয়াকৈ দেখাম ইয়াৰ পৰিৱেশটো পাইগ'লোহি আহি আপোনালোকক আজি গোটেই পৰিৱেশটো দেখুৱাম। এখনে হয়তো আমাৰ চৰাইদেউ জিলাৰ ভিতৰত এনেকুৱা পৰিৱেশ হয়তো এনেকুৱা ধুনীয়া পৰিৱেশ মই ক'তো দেখাই নাই। আজি ইমান ধুনীয়া এটা পৰিৱেশ দেখিছোঁ। চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰী কানুবাৰী বালিজান গাঁৱৰ বৰ্ডাৰ এলেকা হয় নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ। আপোনালোকক মই গোটেই পৰিৱেশটো দেখাম। ইয়াত দুজনমান ব্যক্তি আছে স্থানীয় ব্যক্তি, তেওঁলোকৰ দুই এষাৰ মতামত জানিবলৈ বিচাৰিম। আচলতে ৰবৰ কি কেনেদৰে আচলতে আমি হয় ব্যৱহাৰহে কৰোঁ ইয়াত, আচলতে কেনেদৰে ইয়াৰ উৎপত্তি হয় কি কথা এইবিলাক আমি নাজানো। আজি আপোনালোকক দেখাম মই। আৰু ইয়াত দুজনমান স্থানীয় ব্যক্তি আছে, তেওঁলোকৰ বিষয়ে জানিব বিচাৰিম। প্ৰথমতে এটা মই দৃশ্য দেখাবলৈ বিচাৰিছোঁ। গছজোপা তলৰ পৰা ওপৰলৈকে আহি পাই আছে, হেৰিয়া ৰখাবলৈ গৈ আছে, তেওঁলোকে আহিব। আমি আগত আহিলোঁ মাটিকালি কিমান ধৰণৰ কি হয় তেওঁ খবৰ এতিয়া মাটিকালি কিমান কিমান মানে এৰি আছে। 27 বিঘা আমাৰ দিশত আছে। 27 বিঘাৰ ভিতৰতে আমি যিকোনো 25 বিঘা ৰবাৰ আছে, ৰবাৰ খেতি। হয় এতিয়া আমাৰ আৰু বছৰে হ'ল, আমি এই বছৰে ট্ৰেপিং কৰা হৈছে। বছৰ ট্ৰেপিং কৰা হৈছে। এইখিনি ট্ৰেপিং কৰোঁতে যিটো কাটি ডিজাইন এয়া দেখাইছোঁ এইটো যিজোপা গছ তাৰ অৰ্ধটো কাটিব লাগে। অৰ্ধটো কাটি এনে 90 ডিগ্ৰী নহয়, এইটো 30 ডিগ্ৰীকৈ পেলনীয়াকৈ কাটিব লাগে। এখন প্লেট এইডাল হাঁগাৰ বুলি কয়, এইটো বাতি যেতিয়া ট্ৰেপিং কৰা হ'ব আমি বাতিটো ইয়াত পাতি দিম। লেটেক্সটো আহি ইয়াত পৰিব। এইটো যিটো আশা দেখিছে এইটো লেটেক্স। এতিয়া আমি এইটো ৰাতিপুৱা কটা হ'ল, এইখিনি কাইলৈ কাটিবৰ কাৰণে আমি এইবোৰ ঠিক ঠাক কৰি থোৱা হয়। বাতিবোৰ চাফা কৰা আছে, প্লাষ্টিক বাতি হয়। প্লাষ্টিক বাতিটো এতিয়া এই বাতিটো কিহে চাফা কৰিছে আপোনালোকে? ইয়াততো ৰাবাৰ পৰিলে মানে ৰাবাৰটো আচলতে ৰখি যায় এটা, সেইটো কেনেদৰে চাফা কৰিছে? এইটো থাকি যায়। এতিয়া আমি চাফা কৰিছোঁ, দেখিছা নাই এইটো ওলাইছে এনেকুৱা। লাগি থকাবোৰ আমি গোটাই এনেকৈ। এইটো কি বস্তু? এইটো ৰাবাৰে হয় চাগে? ৰাবাৰে। আচলতে লোহক কটা হয় বুলি কোৱা মতে ৰাবাৰক যোৱাব পাৰি, মানে তাকটো যাব পাৰি। এই বস্তুটো গছজোপা কাটিলে এই গছজোপা মৰি যোৱাৰ সম্ভাৱনা থাকে জানো, বা থাকে নে নাথাকে? এই প্লেটটো মই এতিয়া চাফা কৰি আছিলোঁ, প্লেটটো হলগি আহিব, কাইলৈ লগাই ল'ম। বাতি কৰিছোঁ গছজোপা কাটিব লাগে। এতিয়া অৰ্ধটো কাটিব লাগে, যাতে এইটো যিটো চামা কাটিছোঁ আছে চামাটো, সেই চামাটো কাটোতে সাৱধান, যাতে কাঠত নহয়। আমাৰ এই কিছুমান কাঠত লাগি যায়। সৰু ফটকাকৈ এটা বস্তু লাগে, সাৱধানে কাটিব লাগে, কাঠত নালাগে। এতিয়া লেটেক্সটো অলপ বেছি। মানে এইটো কাটোতে বহুত সাৱধান হ'ব লাগে। সাৱধান নহ'লে মানে গছজোপা মৰি যোৱাৰ চান্স থাকে। এতিয়া লাইফটো কমি যায়। যদি লাইফটো এই বস্তুটো যদি নাকাটে, তেতিয়া লাইফটো বঢ়াব পাৰে। আমাৰ সাধাৰণতে 30 বছৰ হয়।
ধন্যবাদ। আকৌ আহিম আপোনাৰ ওচৰলৈ, গোটেই পৰিৱেশটো এবাৰ আকৌ দেখাই লওঁ, ঠিক আছে। আমাৰ ভিনদেউহেঁত আহি পাইছেহি, বাইদেউ ভিনদেউ আহিছে, কেনেকুৱা পাইছে আমাৰ, কেনেকুৱা লাগিছে জগৰ খাবলৈ? ইমান ওচৰতে থাকি আমি চাবলৈ অহা নাছিলোঁ, আজি আহিছোঁ আৰু তেতিয়াহ'লে কি হয়, ইয়াহু বুলি কোৱাটো হয় নেকি? ঠিকে আছে, ভিনদেউ আছে আগলৈ গৈ আছে। খোলা বুলি ক'ব চাগে, নহয় জানো? এইটো খোলা, ইয়াত দেখাইছোঁ, চাওক ইমান ধুনীয়া এটা পৰিৱেশ। আমি যেন পাহাৰত আছোঁ, আচলতে এইটো বৰ্ডাৰ এৰিয়াই হয়, একেবাৰে বৰ্ডাৰ লাগি আছে, সীমান্তৱৰ্তী অঞ্চল হয়। ইয়াৰ আগলৈ এখন ফাৰ্ম আছে, বাগান আছে, কোম্পানী বাগান, টি চাহ বাগান আছে। তাৰপিছতে পাহাৰ পায়। আমি বাৰু পাৰিলে আমি টাইম হ'লেকে মানে বাগানখন ধুনীয়াকৈ দেখাম। আহি আছোঁ, দেখিছে। আৰু ভিনদেউ আছে, ভিনদেউক দেখুৱাই নাই, দেখুৱাই লওঁ এবাৰ। এইয়া চাওক আমাৰ ভিনদেউ, কেনেকুৱা লাগিছে? Most beautiful. ৱাও, এয়া ভিডিঅ' কৈছে মষ্ট বিউটিফুল। আপোনালোকৰ হয়তো চাই ভাল পাব। চালো বহুত মজা, ভাল লাগিছে হয় হয়, ইয়াৰ পৰিৱেশটো ৰাতিপুৱা সময়ত ভাল লাগে আৰু পিছবেলা সময়ত। আচলতে এই ৰ'দবিলাক দেখিছে নহয়, এই ওপৰলৈ মই কেমেৰাটো দেখাইছোঁ, কেনেকৈ ৰ'দৰ জিলিকনি ইমান ধুনীয়াকৈ ইয়ালৈ সোমাই আহিছে। আচলতে গধূলি সময় বা ৰাতিপুৱা সময়ত এটা বেলেগ এটা পৰিৱেশ সৃষ্টি হৈ থাকে। আমি বাৰু টাইম মিলাব নোৱাৰা, দুপৰীয়া সময়ত আহিবলগীয়া হ'ল। কলিগ স্থানীয় ব্যক্তিজনে এইটো কাটিছে ৰাবাৰ গছটো ধুনীয়াকৈ, 30 এংগুল নামত কাটিছে এনেকৈ। তাৰপৰা এইটো এটা জিল দিছে। আচলতে এই কামকেইটা কি মই কৈ দিছোঁ, এই গছটো যে কাটিলে, গছটো কটাই এই ৰাবাৰখিনি ওলোৱা ৰাবাৰখিনি চামুচটোৰ জৰিয়তে কি হ'ল, এই বাতিটোত পৰিব। বাতিটোত পৰাৰ পিছত ইয়াত কি হ'ল, বৰষুণ দিব পাৰে, গছ কাটোতে বৰষুণ দিব পাৰে, বৰষুণ হ'ব পাৰে। সেইকাৰণে বৰষুণ দিলে মানে এই জিলটোৱে কি হ'ল, জিলটোৱে ঢাকি দিয়ে বৰষুণ। আচলতে ৰাবাৰ গছজোপাত ৰাবাৰখিনিত আচলতে বৰষুণ নপৰিবৰ কাৰণে। এয়া দেখিছে অলপ ওলাই আছে ৰাবাৰটো, এয়া ধুনীয়াকৈ ওলাই আছে। আচলতে কি হ'ল, দুপৰীয়া সময়ত এই নোলায়, শুকাই যায় ৰাবাৰটো, ৰাতিপুৱা সময়ত পতাত হয় বুলি কৈছে, মই ইমান নাজানো। আৰু আছে ইয়াত সংৰক্ষণ কৰিছে ৰবাৰ, আজিয়ে কাটিছে বোলে। আমাৰ আচলতে ভাগ্য ভাল, আমি আজি ৰবাৰ কাটি পিনি থওঁতে আমি আহি পাইছোঁ। আমাৰ আজি ভাগ্য ভাল, ধুনীয়াকৈ। আগতে হয়তো নিপিনি যোনটো ঘৰত হয়, আচলতে আমি গুদাম বুলি কওঁ, সেই ঘৰটোত আহিছোঁ, আপোনালোকক দেখুৱাম। ৱাও, এয়া দেখিছে, চাওক আপোনালোকে, চাওক এয়া দৈ গতে লাগিছে, গাখীৰৰ গতে লাগিছে, একেই ছেম। এয়া দেখিছে, বহুত আছে ইয়াৰ ৰবৰ। এইকেইটা মেচিন বুলি কয় চাগে, এইকেইটা ৰবৰ মেচিন। ইয়াত কেনেকৈ কি কৰে ক'ব ধুনীয়াকৈ। আছে দুটা আছে মেচিন, এইটো এটা ৰাবাৰ ইয়াত থৈ দিছে ধুনীয়াকৈ, দেখিছে। এইটো ষ্টক ৰুম বুলি কয় চাগে। ইয়াত দৈ গাখীৰতে একেই, ইয়াত কেনেকৈ সংৰক্ষণ কৰে এইবিলাক। এতিয়া দেখি আহিলে নহয়, মই দেখুৱালোঁ এতিয়া বাতিটোৰ টকাটো হাংগাৰ বুলি কয়। অঁ হয়, তাত প্লেট এখন আছে, ভি প্লেট। অঁ আমি কাটিং কৰিলোঁ, হয়, কাটিং কৰাৰ পাছতে লেটেক্সটো সেই ভি প্লেটত পৰিব, আহি ভি প্লেটৰ বাতিত পৰিব। সেই বাতিৰ পৰা আমি কালেক্ট কৰি পেলাই এই ধৰণে ইয়াত এনেদৰে থোৱা হয়। ইয়াৰ লগত অকল লেটেক্সটোৱে নহয়, তাৰ লগত পানী অলপ মিহলি কৰিব লাগে। পানী মিহলি কৰি এটা পাত্ৰত আমি গোটেইখিনি পানী মিহলি কৰি সেইটো ইয়াত আনি লেটেক্সটো বাকী ইয়াত বাকী পিনি পানী মিহলাই দিয়ে, তাৰ পৰা সেই পানীটো আমি এই থালিত দিব লাগে। থালিত দিয়াৰ আগতে আমি এটা এচিড আছে, সেই এচিডটো দি ল'ব লাগে। দিয়াৰ পাছত আমি লেটেক্সটো বাকি দিওঁ, লেটেক্সটো বাকি এই ধৰণে প্লেটত থাকিব। এইখিনি এই বস্তুটো আজি থাকিব, 24 ঘণ্টা থাকিব। কালি ৰাতিপুৱা 5টা সিমানত আমি মেচিনত পাম। এটা চপা নিচিনাকৈ এচপা আহিব, মেচিনত সোমাব, সেইটো প্লেন লৈ যাবহি। আচলতে তাৰপিছত এইটো পানী ভাগে তলৰ হৈ গৈছে, এইটো ৰাবাৰ হৈ গৈছে। তাৰপিছত এনেকৈ থোৱাৰ পিছত এই 6টা বস্তুটো তেওঁলোকে এইটো দেখাইছোঁ, আপোনালোকক দেখাইছোঁ। এই মেচিনটো যোনটো মেচিন আছে, এই মেচিনটোত সেনেদৰে 6টা কৰি দি দিয়ে। আৰু মেচিনটো চলোৱাৰ আগত আচলতে মেচিনটো হাতে চলায়, হাতে চলাব পাৰে। এইটো আপোনালোকক চলাই দেখাইছোঁ। এই মেচিনটো চলোৱাৰ আগত কি কৰে, ইয়াত এডাল পানীৰ পাইপ দেখিছে, সেই পানী পাইপ দি পানী দি লয়। আচলতে ইয়াত মেচিনটোত লাগি নাথাকিবলৈ পানী দি লোৱাৰ পিছত মেচিনটো চলায়। তাৰপিছত এইটো কাম, এই প্ৰথম মেচিনটো কাম হৈ যোৱাৰ পিছত ঠিক তেনেদৰে ছেকেণ্ড মেচিনটোতো ভাইটি আছে, ভাইটি অলপ ছেকেণ্ড মেচিনটোত কি হয়, এইটো অকণমান ইয়াত ৰাবাৰটোৰ ওপৰত চিন এটা হৈ যায়। সেই চিনটো কিয় হয় মই নাজানো বাৰু, সেই চিনটো হৈ যায়। তাৰপৰা এইটো চলোৱা হয়, সেই চিনটো ইয়াতো সেনেদৰে পানী মাৰি লোৱা হয়। তলাতল ঘৰত সোমাবতে লাগিব, বলক সোমাই চাওঁ। ইয়াত দেখিছে কিমান আন্ধাৰ, পোহৰ হৈছে, ভিতৰত আহি গৈছে। এইখিনি দেখিছে আপোনালোকে, ইয়াত
আমি ইয়াত ভৰাই দিয়া হৈছে অঁ সেই মেচিনত দিয়াৰ পিছত ইয়াত আনি ইয়াত ভৰোৱা হৈছে এনেদৰে এইখিনি গোটেইখিনি ৰাবাৰ চাওক আহি পেলাই ভাৱটো আহে জুই জ্বলালে এইটো এইটো কেনেকৈ কি কৰা হয় কৈ দিয়কচোন আপুনি দেখুৱাই দিম ব্ৰইলাৰ তেনেকৈ ৰাখিলোঁ নহয় বাহিৰত আছে যিটো জুই জ্বলোৱা হয় বাহিৰত আছে সেইটো পাছত দেখুৱাই দিম এতিয়া সেই ধোঁৱাটো যিটো জুই দিয়া হ'ব নহয় যাক এইফালে যি পাইপ দিয়া আছে তলত এফালে তলৰ যি পাইপ দিয়া আছে এইফালে ধোঁৱা ওলাব এইফালে আছে এইফালে আছে বেক চাইডো আছে চাগে এইফালেও আছে আৰু আছে এইফালে মানে কি এই ৰাবাৰটো যোনটো ধোঁৱা দিয়া হয় এইটো জুইটো বাহিৰত জ্বলোৱা হয় বাহিৰত জ্বলোৱা হয় ইয়াত মাটি তলেদি কি কৰি দিছে পাইপ দি দিছে পাইপ দিয়াৰ পিছত সেই ধোঁৱাটো কি কয় এই পাইপৰ মাজেদি আহে দৰ্জাটো বন্ধ কৰি দিয়ে চাগে তেতিয়া এইটো ধোঁৱা হয় কেনে এইটো ৰাবাৰটো থৈ দিছে আপোনালোক দেখাইছোঁ ইয়াত ৰাবাৰ সেইটো ইয়াৰ পাছত আমি ধোঁৱাৰ পৰা নি এইটো আছে ধোঁৱাৰ পৰা নি কি কৰে ধোঁৱা নি এইটো পাউডাৰ এটা আছে পাউডাৰটো দি অঁ ইয়াত ষ্টক কৰিছে ধোঁৱাৰ পৰা এইটো ধোঁৱা দিয়ে ধোঁৱাৰ পৰা কি কৰে লৈ যায় তেওঁলোকে নি পিনি পাউডাৰ এটা দিয়ে কৈছে পাউডাৰটো দি পিনি এনেদৰে এইটো ষ্টক কৰা হয় আচলতে এইটো আমি যে ইউজ কৰি থাকোঁ ৰবাৰবিলাক এনেই সহজতে নহয় আচলতে বহুত খাটনি কৰা হয় দেখিছে মোৰ ঘাম ওলাই গৈছে মই ইয়াত আহি গৰমো বহুত আছে মোৰ ঘাম ওলাই গৈছে ইয়াত অলপ খাটনি কৰা হয় পাউডাৰ দিয়ে এটা দীঘলীয়া প্ৰচেছ হয় মানে ধুনীয়াকৈ আপোনালোক দেখালোঁ এয়া মই ধোঁৱা দিয়া চিষ্টেমটো কেনেকুৱা সেই চিষ্টেমটো দেখাম জুই দিয়ে আচলতে জুই বাহিৰত কেনেকৈ জ্বলায় চিষ্টেমটো দেখা ইয়াত কল জাক দিয়া টাইপৰ এটা দেখিছোঁ কল কেনেদৰে কি কয় নাজানো আহিব তেখেতে ক'বহি এটা টিঙে ঢাকি থৈ দিছে জাপ মাৰি চাওঁ কেনেকুৱা লাগে দৰগাত নহয় বাৰু জাপ মাৰিব পাৰিম ইয়াত দেখিছে এইটো ইয়াতে ধোঁৱা দিয়ে চাগে ঠেলি দিয়া জুইটো হয় টিংখন এইটো টিংটো কলা আছে টিংটো অঁতৰাই ল'লোঁ অঁতৰাই লোৱাৰ পিছত সেইটো ভিতৰত আপোনালোকে পাইপকেইডাল দেখিছিলে সেই পাইপকেইডাল কি হ'ল ইয়াৰ পৰা কানেকশ্যন আছে আচলতে এটা সুৰংগ বুলি ক'ব সুৰংগ ইয়াত জুই দিয়ে ভিতৰত ধোঁৱা ওলায় দৰ্জাটো বন্ধ কৰি দিয়ে সেই ধোঁৱা ৰবাৰখিনিত বাছতে ধোঁৱা দিয়ে এনেকৈ ধোঁৱা দিয়ে ইয়াত জুই এনি টাইম জ্বলাই নে কি কৰে এনি টাইম দিব লাগে অঁ তাৰমানে আগবেলা পাছবেলা দুবাৰ দিলেও যথেষ্ট অঁ ভালকৈ খালি ধোঁৱাটো সোমাব লাগে দুবাৰ দিলেও যথেষ্ট কিন্তু ভালদৰে মানে ধোঁৱাটো ইয়াত সোমাব লাগে ধোঁৱাটো সোমাব এইটো দেখিছে ইয়াত এনেকৈ দুটা পাইপ থকা নিচিনা আছে কেমেৰা ফ'কাছ কৰিছে নে নাজানো বাৰু দেখাইছোঁ মই ইয়াত দুটা পাইপ আছে ইয়াত জুই আগবেলা পিছবেলা দিয়ে ইয়াৰ পিছৰ পৰা ধোঁৱা গৈ সেই ৰুমটো সোমাই গৈ সেই ৰুমটোত যিটো আমি বাতি চাফা কৰোঁতে দেখুৱাইছিলোঁ যে লদাল যাব এইবিলাক আৰু গছৰ তলতো কিছুমান পৰি থাকে বাতিৰ পৰা এবাৰ পেলাই থৈ দিওঁ এইখিনি বুটলি আনি এইটো ইয়াৰ ৰেটটো কমটি খালি সেইটো হয় এইটো চেল হৈ যায় কিন্তু ৰেটটো কমটি এইটো কি কৰিব পাৰে এইটো সেই ৰবাৰ ডাঙৰ হেৰিয়াত নি পেলাই তেওঁলোকে কি কৰিব সেইটো আমাৰ প্ৰশিক্ষণত যোৱা নাই আমি সেইটো ইমান নাজানো সেইখিনি তাৰমানে নিব আচলতে কি হ'ল মই ভাবিছিলোঁ কি বাতিৰ পৰা পৰি যোৱা ৰবাৰখিনি পেলাই দিয়ে নেকি তেনেকৈ বুলি ভাবিছিলোঁ আচলতে তেনেকুৱা নহয় বাতি বা যোনবিলাক পৰি যায় বা বাতিত লাগি থাকে অনা ৰবাৰখিনি কি কৰে ইয়াত আৰু এটা কোৱালিটি বনায় সেইবিলাকো তেওঁলোকে ছাপ্লাই দিয়ে সেইবিলাকো চেল্ফ হৈ যায় মানে ধুনীয়াকৈ কোনো ইয়াত মই মাজে মাজে গৈ আছোঁ ৰবাৰ ফাৰ্মত ইমান ধুনীয়া এটা পৰিৱেশ নহয় মানে মই কি ক'ম আপোনালোকক বুজাব নোৱাৰোঁ এনেকুৱা ধুনীয়া লাগিছে ইয়ালৈ আহি ইমান ওচৰতে আছে যদিও মোৰ গাঁৱৰ হয় ওচৰতে মই বালিজান গাঁৱে পঢ়োঁ গাঁও ইমান ওচৰত যদিও মানে মই এইডোখৰ জেগালৈ আগতে অহা নাছিলোঁ ইয়াৰ ৰবাৰ আচলতে কেনেকৈ বনায় মই নাজানো তো আপোনালোকে হয়তো দুই এজনে জানিব পাৰে ইয়াত ক'ৰবাত ওলাই আছে বুলি কৈছে ৰবাৰ কোনজোপা এইজোপা এয়া চাওঁ আমাৰ ভগৱানে মিলাই দিছে ইয়াৰ ৰবৰ পৰি আছে এজোপা ওলাই আছে কটা ৰবাৰজোপা চাওক আচলতে ভগৱান নহয় ভিন্দুৱে মিলাই দিছে বুলি কৈছে মনে মনে কৈ আছে ইয়াৰ পলাই আছে মনে মনে কৈ আছে মানে এয়া চাওক এয়া বাইদেউ কৈছে ভিন্দুৱে দেখাই আছিলে বোলে মনে মনে কেনেকৈ পৰে এয়া চাওঁ মাৰি চাওঁ এয়া চামুচ এই বাতিটো তেনেদৰে পৰিছে এটুপকৈ এনেদৰে পৰিছে এই কটাডোখৰ আৰু দেখাম ইয়াত আৰু আছে এইখিনি ভিন্দুৱে দেখাই দিম কৈছে এইটো মাৰি দিলা এনেকৈ এইটো ভালকৈ চফা কৰি ল'ব লাগে এনেকৈ এবাৰ এপিলেও হয় দাহে তাৰপৰা আকৌ এনেকৈ ভৰাই দিলোঁ সেই শুনাবলৈ দিগদাৰ গাড়ী খাম বুলি ভয় এতিয়া কৈ দিব পাৰে যেনে ৰখিলে যেন তাৰপিছতে ইয়াত ৰবাৰ আহি গ'ল ধীৰে ধীৰে ৰবাৰ আহি গ'ল ইয়াত দেখিছে এয়া ধীৰে ধীৰে ৰবাৰ আহি গ'ল আহি লৈ অহাৰ পাছত অলপমান দেৰি হৈছে আৰু একো নাই ৰখি দিম এয়া পৰিলে মৰ্ণিঙত অলপমান স্পীডত আহিব তোমাৰ এয়া পৰিলে মৰ্ণিঙত অলপ স্পীড আহে কৈছে আৰু এটা ইয়াত মই বস্তু দেখিছোঁ আনাৰস নে কি বুলি কয় মাটি কঁঠাল যোনটো মাটিত লাগে গছ কঁঠাল শুনিছোঁ গছ কঁঠাল দেখিছোঁ খাইছোঁ নহয় জানো মাটি কঁঠাল যোনটো মাটিত লাগে সেইটো দেখাম এইয়া চাওক শাৰী শাৰী গছ ৰবাৰ ফাৰ্মৰ মাজে মাজে মাটি কঁঠাল গছ আছে পকা
পকা ধানৰ মাজে মাজে সৰু সৰু আলি বুলি ঠিক যেনেদৰে কয় নহয়, ঠিক তেনেদৰে কি হৈছে ৰবাৰ ফাৰ্মৰ মাজে মাজে কি মাটি কঁঠাল গছ বুলি কৈছে। এই মাটি কঁঠাল গছজোপা আপোনালোকে দেখিছে নাজানো, ইয়াত ধুনীয়া এটা পৰিৱেশ লাগিছে, শাৰী শাৰীকৈ মাটি কঁঠাল। এই মাটি কঁঠালটো কোনটো ছিজনত লাগে জানে ভিনদেউ? জানো, মই বাৰু নাজানো মাটি কঁঠাল কেতিয়া লাগে, তথাপি এইটো গছটো মই দেখাইছোঁ। এতিয়া চাওক, মই মাজে মাজে গৈ আছোঁ, শাৰী শাৰী গছ ইয়াতো এনেদৰে আছে। এইবিলাকো ৰবাৰ গছ। এৰিয়া এটা 7 বিঘা নে কিমান বুলি কৈছিলে নহয়, 7 বিঘা এটা এৰিয়া আছে, বৃহৎ এৰিয়া, ৰবাৰৰ বৃহৎ এৰিয়া। এইবিলাক দেখিছে বাইদেউ এতিয়া আগত গৈ আছে, গোটেই পৰিৱেশটো হে পানী খাই দিওঁ নেকি? পানী আছে নেকি? এইটো হোলাই পানী আছে। ব'লক আমি ওপৰলৈ যাম, ৰাস্তা এটা আছে, ভিডিঅ' এতিয়া পিনি আহিলে বোলে এয়া ডাঙৰ এটা এৰিয়া, শাৰী শাৰী গছ। ক'ত পাইছোঁহি তাকো নাজানো, ৰাস্তা বিচাৰি পোৱা নাই, ৰাস্তা নাই পোৱা। এই ভোলাটো পাৰ হ'লোঁ চাগে, এনেকুৱা লাগিছে মানে। এই আমাৰ লগত অহা দাদাক দেখিছোঁ, এয়া হয় আমি ঠিকেতে আহি আছিলোঁ বুজিছে। এয়া দেখিছে, এয়া ভিনদেউহঁতে এইটো ৰাস্তাই আহিলে, এইটো ৰাস্তাই ভিনদেউহঁতে আহিছে, আমি সেইটো ৰাস্তাই আহিছোঁ। এই দাদাই হৰাব বুলি চাগে আমাক গোটেই পৰিৱেশটো দেখালোঁ। আমি ভিডিঅ'টো শেষ কৰিব লাগিব এতিয়া। গতিকে আমাৰ চেনেলটো আছাম পিপি প্ৰডাকশ্যন লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।